যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA BCom আৰু BSc 5th চেমিষ্টাৰত পঢ়ি আছে সো তেওঁলোকৰ এক্সাম ফৰ্ম ফিল আপটো ওপেন হৈছে মই তাৰ বিষয়ে মই ভিডিঅ' এটা বনাইছোঁ আৰু আপোনালোকে চাইছে চাগে আৰু কেনেকৈ কৰিব লাগে সকলোখিনি আপোনালোকে চাইছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ চেমিষ্টাৰত বেগ আছিল তো সেই বেগ থকা ছাত্ৰ ছাত্ৰীয়ে ফৰ্মটো ফিল আপ কৰিব পৰা নাই তেওঁলোকৰ বেগৰ যিটো অপশ্যন থাকে সেই অপশ্যনটো ইয়াতে নাহে সো সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সো তাৰ কাৰণে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি ষ্টেপ বাই ষ্টেপ দেখাই দিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো আপোনালোকে তাৰ কাৰণে আপোনাৰ মোবাইল বা ল্যাপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই মোৰ ইয়াতে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ লোৱাৰ পিছত আপোনালোকে জাষ্ট ইয়াতে টাইপ কৰি দিব জিঅ' বুলি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত নতুন এটা পেজ খোল খাব ইয়াতে আপোনালোকে একদম ওপৰৰ ফালে এটা অপশ্যন দেখা পাব ইয়াতে লিখা আছে চাওক guwahatiportal.in তো আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াতে আপুনি আপোনাৰ একদম সন্মুখত এটা অপশ্যন দেখা পাব চাওক ইয়াতে লিখা আছে ষ্টুডেণ্ট পোৰ্টেল এক্সামিনেশ্যন ফৰ্মছ লগইন সো আপোনালোকে যেনেকৈ এক্সাম ফৰ্মটো ফিল আপ কৰিলে তো সেনেকৈ এইটো একেই অপশ্যনটো সো ইয়াতে আপোনালোকে জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি এইটো লগইন কৰি ল'ব যদি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড থাকে তেনেহ'লে পাছৱৰ্ডটো দি আপুনি লগইন কৰিব আৰু যদি নাথাকে আপুনি লগইন হৈ OTP-টো দি আপুনি ইয়াতে লগইন কৰি ল'ব সো মই এইটো লগইন কৰি লৈছোঁ লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ আপোনাৰ সন্মুখত ওপেন হ'ব সো ইয়াতে আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিলে ইয়াতে এটা অপশ্যন দেখা পাব ইয়াতে লিখা আছে চাওক অনলি বেক ড্ৰপ আউট এক্সাম ফৰ্মছ তো আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে চাওক ইয়াৰ বেগ এক্সাম ফৰ্ম ইজ নট ওপেন তাৰমানে মোৰ ইয়াতে বেগ নাই সেইকাৰণে এইটো ওপেন হোৱা নাই সো মই ইয়াতে অকেত ক্লিক কৰি দিছোঁ সো ইয়াতে ক্লিক কৰাৰ পিছত চাওক আকৌ সেইটো পেজতে মোক ঘূৰাই লৈ আহিছে সো তাৰ কাৰণটো হৈছে যে মোৰ ইয়াতে কোনো বেগ নাই কাৰণ এইটো খোলা নাই যদি আপোনাৰ বেগ থাকিলে হয় সো তেনেহ'লে ইয়াতে বেগৰ অপশ্যনটো খোল খাব আৰু বেগৰ অপশ্যনটো খোল খোৱাৰ পিছত আপুনি এইটো ফিল আপ কৰি ল'ব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীৰ বেগ আছে সো তথাপিও তেওঁলোকৰ বেগৰ মানে অপশ্যনটো খোল খোৱা নাই সো তেওঁলোকে এইটো কেনেকৈ কৰিব সো তাৰ কাৰণে আপোনালোকে এক্সাম ফৰ্মত ইয়াতে ক্লিক কৰি এটা আপুনি যেনেকৈ ফৰ্ম ফিল আপটো কৰিছিল সো তেনেকৈ এনেকুৱা এটা অপশ্যন দেখা পাব ইয়াতে আপুনি গোটেইকেইটা ইয়াতে আপোনাৰ মিডিয়ামটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে গোটেইকেইটা আপুনি যিটো আপোনাৰ সাবজেক্ট হয় সাবজেক্টকেইটা সিলেক্ট কৰাৰ পিছত তলত ইয়াতে আপুনি এটা অপশ্যন দেখা পাব ইয়াতে লিখা আহিব চাওক এটা আপোনাৰ এৰিয়াৰ বুলি এটা অপশ্যন দেখা পাব ইয়াৰ পৰা আপুনি আপোনাৰ এৰিয়াৰটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তাৰ পিছত আপুনি ইয়াতে আপোনাৰ কেইটা সাবজেক্টত বেগ আছিল সো গোটেইকেইটা ইয়াৰ পৰা আপুনি চাব পাৰিব চোৱাৰ পিছত আপুনি জাষ্ট এটোত সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখত সাবমিট সাকসেসফুলি দেখুৱাৰ পিছত আপোনাৰ পেমেন্ট অপশ্যনটো আহিব তাৰ পিছত আপুনি তাৰ পৰা পেমেন্টটো কৰি দিলে আপোনাৰ এটো সাকসেসফুল হৈ যাব সো এনেকৈ আপুনি আপোনাৰ বেগৰ এক্সাম ফৰ্মটো সম্পূৰ্ণ কৰিব পাৰিব আৰু বহুতে ভাবি আছে যে মোৰ এটো ওপেনই নহয় সো ওপেন আপুনি দুইবাৰ ট্ৰাই কৰি চাব যদি আপোনাৰ মোবাইলত নহয় সো আপুনি ল্যাপটপত এটো ট্ৰাই কৰি চাব পাৰে সো ল্যাপটপত এটো হৈ যাব সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ইনফৰমেশ্যন সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।